নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, বহুদিনৰ মূৰত লৈ আনিছোঁ এটা থুলমূলীয়া ব্লগ। বলকচোন ব্লগটো চাই যাওঁ সকলোৱে। যদি ভাল পায় নিশ্চয় জনাব। বলক তেন্তে সকলোৱে থুলমূলীয়া ব্লগটো উপভোগ কৰোঁ। এক প্ৰচেষ্টা সেইবাবে এই প্ৰতিযোগিতাটো পাতিবলৈ লৈছোঁ আমি, যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মই উদগনি পাওক, উৎসাহ পাওক। তাৰ বাবে আমি বঁটা প্ৰদান কৰিছোঁ, যাতে আমাৰ কণমানিহঁতে আগবাঢ়ি আহক, উৎসাহ পাওক। আইচক্ৰীমৰ পাৰ্টি দেই, কি মজা। এগৰাকী নাই খোৱা বাৰু, লৈহে আছে। এগৰাকী নাই, এয়া লগ উপহাৰ দিছোঁ। এয়া আমাৰ চকিডিং ফিল্ডৰ কাষতে বহি খোৱাৰ সোৱাদে বেলেগ ন বাইদেউ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সেয়েহে বিদ্যালয়ত উদযাপন কৰা কিছু মুহূৰ্ত দেখাইছোঁ। কণ কণ শিশুসকলৰ দ্বাৰা কি সুন্দৰকৈ মীনাক্ষী আচাৰ্যাই শিকাই আছিল, তাৰে শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। যদি ভাল পালে নিশ্চয় জনাব। যাওঁতে দেখোঁ এয়া কৃষ্ণচূড়া আৰু এয়া সোণাৰু হালধীয়া হাঁহি দেখিছেনে, কি সুন্দৰকৈ ফুলি আছে। মানে ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ, সেয়েহে অকণমান ভিডিঅ' কৰি দিলোঁ। ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন, কৃষ্ণচূড়াজোপা আৰু সোণাৰু ফুল। সোণাৰু লাগি আছে ওলমি ওলমি, দেখিছে কি সুন্দৰকৈ লাগি আছে। মই ভাবিছোঁ কচু চাটনি খাওঁ। চাটনি মানে ভাজি কৰিম, চাটনি টাইপৰ কৰিম। দেখিছেনে, ওচৰতে কেইডালমান কচু আছিলে, তাকে বুটলি আনি এনেকৈ এতিয়া বাচি কুচি এনেকৈ উতলাইছোঁ। এটা চিটি মাৰিব দি পানীখিনি পেলাই দিম, তাৰপাছত ভাজিম। কেনেকৈ ভাজিম চাব বাৰু। তাৰপাছত এয়া হৈছে পিঁয়াজ, মই কেৰাহী দি থৈছোঁ। এয়া আলু ভাজিবলৈ এয়া কচু দিবৰ বাবে বিলাহী 3টা লৈছোঁ। তাৰপাছত নহৰু, আদা, জলকীয়া দি অলপ তেল এনেই শ্লাইড অকণমান দিম। কচু পাতত দি খালে বেছি ভাল লাগে নহয় জানো, কিন্তু ইয়াতো পাতত দিব পৰা সুবিধা নাই, সেইবাবে মই কুকাৰতে এনেকৈ অলপ সিজাই লৈছোঁ। এয়া অলপ অলপকৈ মই থেতেলিয়াই ল'লোঁ। এয়া কচু বইল হৈ গ'ল। এইফালে কেৰাহী এটাই আছে, কেৰাহী নাটনি পালে মই কুকাৰতে এনেকৈ তেল মাৰি দিছোঁ। বিলাহী আৰু পিঁয়াজ কেইটামান দি এতিয়া ইয়াতে মই নহৰু দি দিম। দেখিছেনে, এতিয়া এয়া ঢেকীয়া আৰু আলু ভাজি। জলকীয়া মই এয়াকৈ দিম। জলকীয়া মই তেলত দি থৈছিলোঁ যিহেতু, কাৰণ কিয়নো জলকীয়া এক্সট্ৰাকৈ আনি থোৱা নাই, বাবে মই এনেকৈ কণ জলকীয়া নেমু টেঙা চেপি এনেকৈ নিমখত থৈ দিছিলোঁ। খাব পৰা যায়, আপোনালোকেও থ'ব পাৰিব, তেতিয়া ভেঁকুৰি নাযায়, বহুদিন খাই থাকিব পৰা যায়। এয়া দেখিছেনে, কি ধুনীয়া। এয়া জলকীয়া মোক জুন্তি বাইদেউ আৰু গাৰ্জেন এগৰাকী দিছিলে। আমি কেতিয়াবা টিফিনত তাৰমানে খাব পাৰোঁ যে, সেইকাৰণে দিছিলে। আচলতে বহুত দিন থৈ দিব পৰা যায় যে, বেয়া নহয় আৰু ক'লে। এয়া ৰেডি হৈ গ'ল, কি ধুনীয়া দেখিছেনে। আৰু অকণমান পানীটো ফুটাবলৈ দিম, তাৰপাছত হৈ যাব কচু ভাজি। কিছুমানে চাটনি কয়, কিছুমানে ভাজি কয়। এয়া তেল যাতকৈ কম দিছোঁ, কাৰণ গৰম যিহেতু বহুত পৰিছে। তেল বেছি খালে আমাৰ শৰীৰৰ কাৰণে অপকাৰ কৰে নহয় জানো, সেইকাৰণে শুকান ৰুটিৰ লগত কচু ভাজি আৰু লগতে আছে ঢেকীয়া আলু ভাজি। এয়া ঢেকীয়া আলু ভাজি। এয়া মই আটা লাডু কৰি থৈছোঁ, এতিয়া আটা হেৰি কৰি সেয়া বনাম। এয়া ৰেডি হৈ গ'ল, গৰম গৰম কচু ভাজি। এয়া এনেকুৱা ফুলা ৰুটিৰ লগত
খোৱাৰ সোৱাদেই বেলেগ নহয় জানো।